নমস্কাৰ আসাম এক্সামৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ক্যালেণ্ডাৰৰ ওপৰত কেইটামান প্ৰশ্ন এনে ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহেই এটা দুটামান আহে দেখাই যায় প্ৰতিবাৰ পৰীক্ষাতে যিকোনো কম্পিটিটিভ এক্সামত ক্যালেণ্ডাৰৰ প্ৰশ্ন আহিবই এটো নিশ্চিত আৰু যিবোৰ পৰীক্ষা হৈ গৈছে তাতো আমি দেখিবলৈ পাইছোঁ ক্যালেণ্ডাৰৰ দুটা এটা প্ৰশ্ন অহা দেখা গৈছে গতিকে এইবাৰো যিবোৰ পৰীক্ষা হ'ব গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো হওক এইবোৰ পৰীক্ষাত ক্যালেণ্ডাৰৰ প্ৰশ্ন যে আহিব সেইটো একেবাৰে নিশ্চিত গতিকে আপুনি যদি এইবোৰ এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ এইবোৰ প্ৰশ্ন আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু খুব সুন্দৰকৈ বুজাই দিম একদম শৰ্ট ট্ৰিকত কেনে ধৰণে উলিয়াব সেইটো বুজাই দিম আৰু যদি আপুনি বুজি নাপায় তেতিয়াহ'লে কমেন্ট কৰিব মই আগলৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো কি দিয়া আছে চাওক যদি 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখে কি বাৰ হ'ব অতি সহজ প্ৰশ্নৰ পৰা আৰম্ভ কৰিছো যদি 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখে কি বাৰ হ'ব এনে ধৰণৰ প্ৰশ্নসমূহ যেতিয়া আহে আমি কি কৰিব লাগে যদি একেটা মাহৰে খুধে তেতিয়া আমি কি কৰিব লাগে যেটো ডেট দিয়া আছে ধৰক ইয়াত কিমান দিয়া আছে 25 জানুৱাৰীৰ কথা খুদিছে আমি প্ৰথমতে কি কৰিম 25 জানুৱাৰীটো লিখি লম ইয়াত আমি তলত লিখি দিছো আপোনালোকৰ সুবিধাৰ্থে জানুৱাৰী কেইদিন ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই এই সকলোবোৰ মাহ কিমান দিনীয়া হয় তলত লিখি দিছো যদি আপোনাৰ মনত নাই তেতিয়া হলে প্ৰশ্নখিনি বুজাত সুবিধা হোৱাকৈ ইয়াত লিখি দিছো তাৰ পিছতে বাৰগিটা এফালে লিখা আছে সানডে মনডে এইগিটা আপুনি চাব পাৰে এতিয়া চাওক 25 জানুৱাৰী কথা কৈছে আমি ইয়াত 25 টো লিখি লৈছো তাৰ পিছত আগত যেটো ডেট দিয়া আছে 3 জানুৱাৰীৰ বিষয়ে কোৱা আছে আমাক যেটো ডেটৰ বিষয়ে কোৱা থাকে সেই ডেটটো আমি কি কৰিম এই যেটো ডেটৰ বিষয়ে খুধে তাৰ পৰা আমি মাইনাস কৰিম মাইনাস কিয় কৰিম মানে 3 জানুৱাৰী আৰু 25 জানুৱাৰীৰ মাজত কিমান ডিফাৰেন্স আছে কিমান দিনৰ পাৰ্থক্য আছে সেইটো উলিয়াম এতিয়া 25 ৰ পৰা যদি আমি 3 বিয়োগ কৰো তেতিয়া আমি কিমান পাও 22 পাও মানে 3 জানুৱাৰী তাৰিখৰ পৰা 25 জানুৱাৰী তাৰিখৰ মাজত 22 দিনৰ গেপ আছে পাৰ্থক্য আছে এতিয়া এই 22 টো আমাৰ উত্তৰ হ'ব কেনে ধৰণে উত্তৰ হ'ব সেইটো চাওক এতিয়া কাম শেষ হোৱা নাই 22 ৰ আৰু কিবা কিবি কৰিব লাগিব এতিয়া আমি জানো সপ্তাহটোত 7 দিন থাকে আমাৰ এটা সপ্তাহত 7 দিন থাকে ইয়াত আমি উত্তৰটো কিমান উলিয়াইছো 22 এতিয়া এই 22ক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এই 7ৰে কোনটো 7ৰে সপ্তাহত যে থাকে 7টা দিন এই 7ৰে আমি এই 22ক হৰণ কৰিব লাগিব এই 22ক যদি আমি হৰণ কৰো 7 3 গুণে 21 বাকি কিমান থাকে 1 থাকে বাকি থাকে 1 এই 1 টো হ'ব আমাৰ উত্তৰ 1 টো কেনে ধৰণে আমাৰ উত্তৰ হ'ব যেটো বাৰ প্ৰথমতে দিয়া আছে ইয়াত চাওক সোমবাৰ দিয়া আছে এই সোমবাৰৰ লগত আমি 1 যোগ কৰিব লাগিব অৰ্থাৎ সোমবাৰৰ লগত আৰু এদিন যোগ কৰিব লাগিব সোমবাৰৰ লগত যদি আৰু এদিন আমি যোগ কৰো তেতিয়া আমি কিমান পাও মঙ্গলবাৰ পাও আমি মঙ্গলবাৰ পাও সোমবাৰৰ লগত আৰু এদিন আগুৱাই গলে আমি মঙ্গলবাৰ পাও মঙ্গলবাৰ অপচনত দিয়া আছে অপচন এ দিয়া আছে অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ আমি কি কৰিব লাগিব যেটোটা ডেট দিয়া আছে সেই ডেট দুটাৰ মাজত প্ৰথমতে পাৰ্থক্য উলিয়াই লব লাগিব আৰু যেটো পাৰ্থক্য উলাই তাক আমি 7ৰে হৰণ কৰিব লাগিব তাৰ পিছত উত্তৰটো উলাব যি সেই উত্তৰটো আমি দিয়া বাৰটোৰ লগত যোগ কৰিব লাগিব তেতিয়া আমাৰ উত্তৰটো আহিব যদি আগৰ কথা খুদে মানে 3 জানুৱাৰী কৈছে ইয়াত 25 জানুৱাৰীৰ কথা খুধা হৈছে এতিয়া আমি এটো প্লাস কৰিম যদি 25 জানুৱাৰীৰ কথা কোৱা থাকে আৰু 3 জানুৱাৰীৰ কথা খুধে তেতিয়া আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব সেইখিনিও বাও পৰৱৰ্তী ভিডিঅত মই ভালকৈ বুজাই দিম আজি এই কেটামান বেসিক কোৱেশ্যনকে চাই লও নেক্সট কোৱেশ্যনটো চালে আৰু অলপ ভালকৈ বুজি পাব যদি আপোনাৰ বুজাত অসুবিধা হৈছে 2 নম্বৰ প্ৰশ্নটো চাওক কি আছে যদি 7 মে তাৰিখে শনিবাৰ হয় তেন্তে 27 মে তাৰিখে কি বাৰ হ'ব একেই কোৱেশ্যন 7 মেৰ কথা আমাক কোৱা আছে আৰু 27 মেৰ কথা আমাক খুদিছে এতিয়া কি কৰিব লাগিব আমি পাৰ্থক্যটো উলিয়াব লাগিব কাৰ পাৰ্থক্য 7 মে আৰু 27 মেৰ মাজৰ পাৰ্থক্য অৰ্থাৎ আমি 27 ৰ পৰা 7 বিয়োগ কৰিব লাগিব 27 ৰ পৰা 7 বিয়োগ কৰিলে আমাৰ হাতত কিমান থাকে 20 এই 20 টোক আমি কি কৰিব লাগিব এতিয়া 7ৰে হৰণ কৰিব লাগিব 7ৰে কিয় হৰণ কৰিম কাৰণ এটা সপ্তাহত 7 দিন থাকে আৰু এই 7 দিনেৰে আমি এই 20ক হৰণ কৰিম 7ৰে যদি 20ক আমি হৰণ কৰো কেইবাৰ যায় 7 দুগুণ 14 আৰু বাকি থাকে কিমান 6 যেটো বাকি থাকে সেইটোহে আমাৰ উত্তৰ কেইবাৰ গৈছে 7 টো 20ত হৰণ সেইটো আমাৰ দৰকাৰ নাই বাকি কিমান আছে বাকি আছে 6 মানে ভাগশেষ 6 থাকে এই 6 টো আমি লিখিম 6 টো হ'ব আমাৰ উত্তৰ এতিয়া 6 কি কৰিব লাগিব আমি এই শনিবাৰ যে প্ৰথমতে দিয়া আছিল এই শনিবাৰৰ লগত আমি 6 টো যোগ কৰিব লাগিব শনিবাৰৰ লগত যদি 6 দিন যোগ কৰো আমি কিমান পাও ইয়াত চাওক শনিবাৰ ইয়াত আছে শনিবাৰ তাৰ পিছতে 1 2 3 4 5 6 6 নম্বৰত কোনটো পৰিছে শুক্ৰবাৰ অপচনত আছে নেকি অপচন বিত আছে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ নিশ্চয় খুব সুন্দৰকৈ এতিয়া বুজি পালে কেনে ধৰণে উলিয়াব লাগে এনে ধৰণৰ প্ৰশ্নসমূহ একেটা মাহতে যদি খুধা থাকে এইটো ফৰ্মুলাতে আপোনালোকে কৰিব পাৰিব ইয়াত মই লিখি থাকোতে অকমান দেৰি হৈছে কিন্তু মুখতে ওলাই যায় আনসাৰটো বেছি দীঘলীয়া প্ৰসেস নহয়
যেতিয়া আপুনি এক্সপাৰ্ট হ'ব এনে ধৰণৰ কুৱেশ্যনৰ আনসাৰ কৰাৰ সময়ত তেতিয়া খুব কম সময়ৰ ভিতৰতে মানে সেকেন্ডৰ ভিতৰতে আপুনি আনসাৰটো দিব পাৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে যদি 1 জুলাইত শনিবাৰ হয় তেন্তে 2 আগষ্ট তাৰিখে কি বাৰ হ'ব এটো চাওক অকমান বেলেগ কুৱেশ্যন ইয়া দুটা মাহৰ কথা খুদিছে এটা আছে জুলাই আৰু এটা আছে আগষ্ট এতিয়া 1 জুলাইৰ কথা কোৱা আছে আৰু 2 আগষ্টৰ কথা খুদিছে এতিয়া 1 জুলাই আৰু 2 আগষ্টৰ মাজত আমি গেপ উলিয়ালে কিন্তু নহব এতিয়া আমি অকমান বেলেগ ধৰণে চিন্তা কৰি চাব লাগিব গেপ উলিয়ালেও হ'ব হেতু আপোনাৰ বাবে অকমান টান হ'ব পাৰে তাৰ বাবে আমি কি কৰিম অকমান সহজ উপায়েৰে কৰিম 1 জুলাইত কথা খুদিছে এতিয়া জুলাই মাহত কেইটা দিন ইয়াত চাওক জুলাই মাহত 31 দিন জুলাই মাহত থাকে 31 দিন আমি 31 লিখিম আৰু কিমান দিন কথা কোৱা আছে জুলাই এদিন ইতিমধ্যে গল 31 ৰ পৰা আমি 1 বিয়োগ কৰিম কেইদিন থাকিল 30 দিন তাৰ পিছত আগষ্টৰ পৰা কেইদিন আছে ইয়াত দুদিন এই দুইটো আমি ইয়াত লিখিম আৰু এই 30 ৰ লগত আমি দুইটো যোগ কৰিম 30 ৰ লগত 2 যোগ কৰিলে আমি কিমান পাওঁ 32 32ক এতিয়া কি কৰিব লাগিব 32ক আমি 7 ৰে হৰণ কৰিব লাগিব 32ক যদি আমি 7 ৰে হৰণ কৰো কেইবাৰ যায় 4 বাৰ যায় আৰু বাকি থাকে 4 4 7 গুণ 28 আৰু বাকি থাকে 4 হ'ব আমাৰ উত্তৰ শনিবাৰৰ লগত আমি 4 দিন যোগ কৰিম তেতিয়া আমাৰ আনসাৰ কি আহিব চাওক ইয়াত শনি 1 2 3 4 ওয়েডনেসডে মানে বুধবাৰ অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াত আমি গেপটো মাইনাস কৰি উলিয়াব নোৱাৰো সেইভাবে আমি কি কৰিছো জুলাই মাহৰ পৰা এদিন ইতিমধ্যে গল এই একটো আমি জুলাই মাহৰ পৰা বাদ দিছো মানে 31 দিনৰ পৰা এদিন বাদ দিছো ইয়াত পালো আমি 30 দিন তাৰ পিছত আগষ্টৰ দুদিনৰ কথা কোঠা আছে পাৰ হৈ যোৱা দিনখিনি আমি মাইনাস কৰিব লাগিব যিখিনি আহিব লগা আছে সেইখিনি আমি প্লাস কৰিব লাগিব এইটো মততে আপুনি বুজিলক এতিয়া 1 জুলাইটো পাৰ হৈ গল সেইভাবে আমি 1 জুলাই ইয়াৰ পৰা মাইনাস কৰি দিছো আৰু 2 আগষ্ট আহি আছে সেইভাবে আমি 2 আগষ্ট ইয়াত প্লাস কৰিছো তাৰ পিছত 32 7 ৰে হৰণ কৰিছো কাৰণ সপ্তাহত 7 দিন থাকে তাৰ পিছত যেটো ভাগশেষ ওলাব 32ক 7 ৰে হৰণ কৰাৰ পিছত যেটো ভাগশেষ ওলাব সেই ভাগশেষটো আমি বাৰটোৰ লগত যোগ কৰিম যেটো বাৰ দিয়া আছে কনসেপ্টটো নিশ্চয় ক্লিয়াৰ হৈছে আপোনাৰ নেক্সট কুৱেশ্যনটো চালে আৰু ভালকৈ বুজি পাব এই কুৱেশ্যনটো চাওক 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ হলে 26 জানুৱাৰী তাৰিখে কি বাৰ হ'ব যদি ভিডিওটো এতিয়ালৈকে চাই আছে আৰু লাইক কৰা নাই যদি ভিডিওটো এটা লাইক কৰি দিয়ক কাৰণ এই সমূহ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে আৰু আগলৈ এনে ধৰণৰ প্ৰশ্নসমূহ আমাৰ চেনেলত অনা হ'ব আৰু সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া কৈছে 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ ইয়াত অকমান স্পেলিংটো ভুল হৈছে বৃহস্পতিবাৰ হলে 26 জানুৱাৰী তাৰিখে কি বাৰ হ'ব এতিয়া ইয়াত চাওক কেইটা মাহৰ কথা খুদিলে ইয়াত দুটা মাহৰ কথা খুদিলে 8 ডিসেম্বৰ আৰু 26 জানুৱাৰী এতিয়া আমি কি কৰিব লাগিব ইয়াৰ আগৰ কুৱেশ্যনটোত কি কৰিছিল দুটা মাহৰ বিষয় দিয়া থাকিলে আমি মাইনাস কৰিব লাগিব 8 ডিসেম্বৰ মাহটোত চাওক 8টা দিন ইতিমধ্যে পাৰ হৈ গৈছে এতিয়া ডিসেম্বৰ মাহ কেইদিনীয়া আমি দেখিছো ডিসেম্বৰ মাহ 31 দিনীয়া 31 ৰ পৰা আমি কি কৰিব লাগিব 8 টো বিয়োগ কৰিব লাগিব 31 ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাওঁ 23 আৰু 26 জানুৱাৰী এটো আহি আছে 26 জানুৱাৰীটো আমি কি কৰিম যোগ কৰিম ইয়াৰ লগত 26 জানুৱাৰী আৰু 26 জানুৱাৰী আৰু ইয়াৰ পৰা 23 ডিসেম্বৰ পৰা 23 এইগিটা আমি যোগ কৰোতে আমি কিমান পাইছো ইয়াত পাইছো 49 এতিয়া 49ক কি কৰিব লাগিব 7 ৰে আমি হৰণ কৰিব লাগিব 7 ৰে 49ক যদি আমি হৰণ কৰো কিমান পাম আমি ভাগশেষ 0 7 7 গুণ 49 ভাগশেষ একো নাথাকে এতিয়া যেতিয়া ভাগশেষ একো নাথাকে তেতিয়া আমি কি কৰিব লাগিব ভাগশেষ যেতিয়া একো নাথাকে যেটো বাৰ দিয়া থাকে সেইটো বাৰে হ'ব আমাৰ উত্তৰ অৰ্থাৎ ইয়াত বৃহস্পতিবাৰ দিয়া আছে বৃহস্পতিবাৰে হ'ব আমাৰ উত্তৰ যদি ইয়াত আনসাৰ 1 ওলালে হেতেন তেতিয়া আমাৰ বৃহস্পতিবাৰত লগত এদিন যোগ কৰিব লাগিল হেতেন কিন্তু ইয়াত 0 ওলাইছে বা 2 ওলালেও যোগ কৰিব লাগিব 3 ওলালেও যোগ কৰিব লাগিব কিন্তু ইয়াত 0 ওলাইছে সেইভাবে বৃহস্পতিবাৰেই থাকিব আমাৰ আনসাৰ অপচন এ হ'ব শুদ্ধ উত্তৰ এনে ধৰণে কৰিব লাগিব এই কুৱেশ্যন সমূহৰ আনসাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক 16 জানুৱাৰী 2023 তাৰিখে সোমবাৰ আছিল তেন্তে 20 এপ্ৰিল 2023 তাৰিখে কি বাৰ হ'ব ইয়াত কেইটা মাহৰ কথা ক'লে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4টা মাহৰ কথা ক'লে এই প্ৰশ্নটো অকমান টান লাগিব পাৰে কিন্তু টান একোৱে টান নাই একেবাৰে সহজ প্ৰশ্ন 16 জানুৱাৰী আমি কি কৰিম প্ৰথমতে 16 জানুৱাৰী গল ইতিমধ্যে পাৰ হৈ গতিকে জানুৱাৰীত থাকে 31 দিন 31 ৰ পৰা আমি 16 বিয়োগ কৰিম আমি কেই দিন পাওঁ 15 দিন পাওঁ এতিয়া ফেব্ৰুৱাৰী মাহটো ইয়াত চাওক ফেব্ৰুৱাৰী মাহটো কেতিয়াবা 28 দিনীয়া হয় কেতিয়াবা 29 দিনীয়া হয় এতিয়া আমি জানিব লাগিব 29 দিন ধৰিম নে 28 দিন ধৰিম হেইটো আমি কেনেকৈ গম পাম 28 দিন আৰু 29 দিন কিহৰ ওপৰত ভিত্তি কৰি হয় লিপ ইয়াৰ আৰু জেনাৰেল ইয়াৰ সাধাৰণ বৰ্ষ আৰু অধি বৰ্ষ ইংৰাজী বৰ্ষটো কেতিয়াবা লিপ ইয়াৰ বুলি কোৱা হয় মানে কেতিয়াবা লিপ ইয়াৰ হয় আৰু কেতিয়াবা
জেনেৰেল ইয়াৰ হয় এতিয়া জেনেৰেল ইয়াৰ আৰু লিপ ইয়াৰ মানে কি সেইটো আমি বুজিব লাগিব জেনেৰেল ইয়াৰত কিমান থাকে এটা সাধাৰণ বৰ্ষত 365 ডেজ থাকে 365 দিন থাকে কিন্তু লিপ ইয়াৰ এটাত কি থাকে 366 দিন থাকে এতিয়া এই 366 দিন যে হ'ল যেটো লিপ ইয়াৰত এই 66 কি হ'ল 365 দিনৰ লগত এদিন যোগ হৈ 66 হ'ল এতিয়া এই এদিনটো কাৰ লগত যোগ কৰা হয় ফেব্ৰুৱাৰী মাহৰ লগত অৰ্থাৎ জেনেৰেল ইয়াৰত ফেব্ৰুৱাৰী মাহ থাকে 28 দিনীয়া আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহ হয় 29 দিনীয়া এতিয়া লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ 2023 টো এটা লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ 2023 ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বিষয়ে আমি ইয়াত অংকটোত কৰিব লাগিব যে 2023 চনটো লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ সেইটো আমি কেনেকৈ গম পাম আমি তেতিয়া কি কৰিব লাগিব এইটো বুজিবলৈ হলে 2023 ক আমি কি কৰি চাব লাগিব 4 ৰে হৰণ কৰিব লাগিব 4 ৰে কাৰণ 4 বছৰ মুৰে মুৰে একোটা লিপ ইয়াৰ আহে বাকি সকলোবোৰ জেনেৰেল ইয়াৰ মানে 4 বছৰ মুৰে মুৰে এটা যে লিপ ইয়াৰ আহে সেইভাবে 4 ৰে হৰণ কৰিলে আমাৰ লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ গম পাম এতিয়া 4 ৰে যদি 2023 টোক হৰণ কৰো আমাৰ বাকি থাকে বাকি কিমান থাকে বাকি আমাৰ 3 থাকে অৰ্থাৎ এইটো এটা জেনেৰেল ইয়াৰ লিপ ইয়াৰ নহয় যদি লিপ ইয়াৰ হয় তেতিয়া হলে আমাৰ বাকি একো না থাকিব বাকি 0 থাকিব এতিয়া 2020 চনটো আমাৰ এটা লিপ ইয়াৰ আছিল কাৰণ 4 ৰে ইয়াক হৰণ কৰোতে আমাৰ আনসাৰ কিমান আহিছিল 0 আহিছিল অৰ্থাৎ 2020 চনৰ ফেব্ৰুৱাৰী মাহটো আছিল 29 দিনীয়া কিন্তু 2021 22 23 এইকেইটা চনৰ ফেব্ৰুৱাৰী মাহটো হ'ব 28 দিনীয়া 2024 চন অহা বছৰ 2024 চনটো হ'ব আমাৰ লিপ ইয়াৰ এই 2024 চনৰ ফেব্ৰুৱাৰী মাহত থাকিব 28 দিন তাৰ পিছত 2025 26 27 আকৌ পুনৰ ঘূৰি কেতিয়া হ'বগৈ 28 2028 চনত পুনৰ লিপ ইয়াৰ পৰিব এতিয়া 4 ৰে হৰণ কৰিছো ধৰক ইয়াত সংখ্যা আছে কাৰণ তুমি 20 আছে সেইভাবে আমি 4 ৰে হৰণ কৰিব পাৰিছো কিন্তু এনে ধৰণৰ সংখ্যাবোৰ আমি কেনে ধৰণে হৰণ কৰিম 2000 দিয়া আছে 1900 চন তাৰ পিছত ধৰক 1800 চন এইবোৰ যদি দিয়া থাকে আমি কেনে ধৰণে হৰণ কৰিম তেতিয়া আমি 4 ৰে কৰিলে নহব তেতিয়া আমি 4 ৰে হৰণ কৰি চাব লাগিব যদি 4 ৰে হৰণ কৰোতে আমাৰ যদি আনসাৰটো 0 আহে তেতিয়া হলে কি এটা লিপ ইয়াৰ আৰু যদি আনসাৰ 0 নাহে বাকি থাকে তেতিয়া হলে কি এটা জেনেৰেল ইয়াৰ এতিয়া আহো আমাৰ মূল প্ৰশ্নটোলৈ প্ৰশ্নটোত আমি কি পালো প্ৰথমতে জানুৱাৰী মাহৰ 16 দিন ইতিমধ্যে পাৰ হৈ গল সেইভাবে 16 দিনটো আমি বিয়োগ কৰি দিলো জানুৱাৰী 31 দিনীয়া হয় 31 দিনৰ পৰা 16 দিন বিয়োগ কৰোতে আমি পালো 15 দিন তাৰ পিছতে জানুৱাৰীৰ পিছত আহে ফেব্ৰুৱাৰী মাহটো আমি গম পাই গলো ইয়াত কিমান দিনীয়া হ'ব 28 দিনীয়া হ'ব কাৰণ এইটো এটা জেনেৰেল ইয়াৰ অৰ্থাৎ সাধাৰণ বৰ্ষ লিপ ইয়াৰ নহয় তাৰ পিছতে ফেব্ৰুৱাৰীৰ পাছত কি মাহ আহে ফেব্ৰুৱাৰীৰ পাছত আহে মাৰ্চ কেইদিনীয়া হয় মাৰ্চ হয় 31 দিনীয়া তাৰ পিছত এপ্ৰিলৰ কেইদিনৰ কথা কৈছে 20 দিনৰ এই 20 টো আমি ইয়াত লিখিলম বুজি পাইছে জানুৱাৰীৰ পৰা কিমান দিন বাকি আছে 15 দিন বাকি আছে তাৰ পিছত ফেব্ৰুৱাৰী গোটেই মাহটো আছে তাৰ পিছত মাৰ্চৰ গোটেই মাহটো আছে পিছত এপ্ৰিলৰ 20 দিন আছে এই গোটেইকেইটা আমি কি কৰিব লাগিব বৰ্তমান যোগ কৰিব লাগিব এইকেইটা যোগ কৰি দিওঁতে আমাৰ আনসাৰ আহিছে 94 ক আমি এতিয়া কি কৰিম 7 ৰে হৰণ কৰিম 94 ক 7 ৰে হৰণ কৰোতে আমাৰ কিমান আহে 7 13 গুণে হয় 91 আৰু বাকি থাকে 3 এই 3 টো আমি আনসাৰ পাম 3 টো কৰ লগত যোগ কৰিব লাগিব সোমবাৰৰ লগত যোগ কৰিব লাগিব সোমবাৰৰ লগত 3 যোগ কৰোতে আমাৰ আনসাৰ আহিব সোম মঙ্গল বুধ বৃহস্পতি অৰ্থাৎ অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন সি বৃহস্পতিবাৰ দিয়া আছে ইয়াক আমি এনে ধৰণে যোগ নকৰি ডাইৰেক্টলি কৰিব পাৰো 15 ক আমি 7 ৰে হৰণ কৰিব পাৰো 15 ক 7 ৰে হৰণ কৰিলে আমাৰ থাকে 1 28 ক 7 ৰে হৰণ কৰিলে বাকি থাকে 0 31 ক 7 ৰে হৰণ কৰিলে বাকি থাকে 3 20 ক 7 ৰে হৰণ কৰিলে বাকি থাকে 6 এতিয়া এইকেইটা আমি যদি যোগ কৰো তেতিয়া হলে আমাৰ আনসাৰ কিমান আহে 10 ক যদি আমি 7 ৰে হৰণ কৰো তেতিয়া আমি আনসাৰ পাও 3 ইয়াতো 3 ওলাইছে ইয়াতো 3 ওলাইছে যিকোনো প্ৰকাৰে কৰিলেই হ'ল মাত্ৰ আনসাৰটো শুদ্ধ আহিব লাগে এতিয়া আমি আনসাৰ পাই গলো অপচন সিত দিয়া আছে এইকেইটা আছিল আজি কেইটামান ক্যালেন্ডাৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আপোনালোকৰ বাবে আজি প্ৰশ্ন এটা লৈ আহিছিলো প্ৰশ্নটো চাই লওক একেবাৰে সহজ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ কমেন্ট কৰি দিব 5 ছেপ্টেম্বৰ মঙ্গলবাৰ হলে 27 ছেপ্টেম্বৰত কি বাৰ হ'ব চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো কমেন্ট কৰি দিব আৰু ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম